দৰঙৰ গলন্দি হাবিত ২৭ বছৰীয়া যুৱতী নিৰুদ্দেশ পানবাৰী আৰক্ষী থানাত এজাহাৰ দাখিল ১৫ দিন উকলি যোৱাৰ পিছতো পৰিয়ালৰ লোকে কোনো খুংসূত্ৰ নাপালে সামিৰন নেছাৰ দৰং জিলাৰ পানবাৰী থানাৰ অন্তৰ্গত গলন্দি হাবি গাঁৱৰ আবেদ আলীৰ কন্যা ২৭ বছৰীয়া সামিৰন নেছা নামৰ যুৱতীগৰাকী আজি ১৫ দিনৰ পৰা নিৰুদ্দেশ হৈ আছে জুলাই মাহৰ ২ তাৰিখে আনুমানিক ১১ বজাত নিজ গৃহৰ পৰা বালুগাঁও বজাৰলৈ ফুৰিবলৈ গৈছিল কিন্তু আজি পৰ্যন্ত ঘৰলৈ উভতি নাহিল যুৱতীগৰাকী ১৫ দিন উকলি যায় কিন্তু পৰিয়ালৰ লোকে বহু ঠাইত বিচাৰ কুচাৰ কৰিও নাপায় উপায়ন্তৰ হৈ ধুলা আৰক্ষী থানাত এজাহাৰ দাখিল কৰে যদিহে কোনো সদাশয় ব্যক্তিয়ে সামিৰন নেছাক দেখা পায় অতি সোনকালে 9864285954 নাইবা 6374811550 নম্বৰত যোগাযোগ কৰিবলৈ পৰিয়ালৰ লোকে সমূহ অসমবাসীক কাটৰ অনুৰোধ জনায় সমীৰণ মোৰ মাহী লাগে তেওঁ আহি ১৫ দিন আগত বালগাঁও বজাৰৰ কথা কৈ বজাৰত আহিছে তেওঁ বজাৰৰ পৰা মানুহজন নাইকিয়া হৈ গৈছে মানুহজন নাই বহুত বিচাৰানো ভিতৰতো মই মানুহজন পোৱা নাই আজিলৈকে বিচাৰি আছো তবে মই থানাত ইজাৰি কৰিছো ইজাৰিৰ পিছত মই তো বিচাৰি আছো মানুহজন নাপালো এতিয়ালৈকে যোন কোনোবাই মানুহজনক পায় আমি নম্বৰ দুটা দিছো মানুহজনক ফটো দিছো যোন মানুহজনক কোনোবা জায়গাত কোনো সন্ধান পায় আমার এই দুটা নম্বরত আপনি কল করিলে নিশ্চয় আমাক পাব মানুহজন আমি পাম ঠিকানাটো গলন্দি হাজি এই মানুহজনক কোনোজন সন্ধান পায় এইটো নম্বৰত দুটা নম্বৰ থাকিব এটা নম্বৰত যিকোনো এটা নম্বৰত কল কৰিলে মানুহজন নিশ্চয় আমি পাম বুলি আশা আছে বহুত অনুৰোধ কৰিছো মানুহজন কোনোবাই যোন কোনো জায়গাত ধরনের সন্ধান পায় আমার এই দুটা নম্বৰত এটা নম্বৰত কল কৰিলে নিশ্চয় আমি মানুহজনক যাই আনিব পাৰিম মোৰ এটা আশা আছে এইটো কৈ মই বোম্বাই পাই আমাক চেষ্টা ওলাই দিব আমি পাম বুলি আশা কৰিছো ধুলাৰ পৰা হাফিজ গিয়াছুদ্দিন আহমেদৰ ৰিপৰ্ট নিউজ MD